চাব হুডটো দেখিলে বুকু কঁপি যায় হুড চাওক না এখন তাত এখন হেংগিং ব্ৰিজ এখন আছে তো সেই হেংগিং ব্ৰিজখনলৈ যাম তাৰপিছত ব্ৰিজখনত গৈ পেলাই তাৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম ট্ৰেক চাওক কিমান সৰু মানে ধৰি লওক মই ইয়াৰ পৰা এনেকৈ এইটো চাওক মানে খুব ধুনীয়াকৈ অকল এভৰিহে হয় মানে চাওক কিমান সৰু সেইটো এনেকুৱা ধৰণৰ এইবিলাক টাৰ্নেল চাওক ইয়াত টাৰ্নেলবিলাক তেনেকুৱা টাৰ্নেলবিলাক ইয়াত দেখা পাব মানে ৰাস্তাটোৰ কাৰণে সঁচাকৈ বহুত প্ৰব্লেম পালোঁ মানে যেনেধৰণে আহিব লাগিছিলে তেনেধৰণে আহি আছোঁ কিন্তু নাপাওঁ আৰু জেগা ৰাস্তা চাব কি ৰাস্তা হেল্ল' বন্ধুসকল নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বন্ধুসকল আজি আহিছিলোঁ আমি আমাৰ টিপং কলিয়ৰিলৈ আৰু এই টিপং কলিয়ৰিৰ বিষয়ে আপোনালোকে সকলোৱে জানে আগতে আপোনালোকে সকলোৱে জানে যে মাৰ্ঘেৰিটাখন আমাৰ কয়লাৰ বাবে বিখ্যাত গতিকে আগতে কয়লাবিলাক কেনেধৰণে নিয়া হৈছিলে বা কেনেধৰণে ট্ৰেইনত ইয়াৰ পৰা নিয়া হৈছিলে সেই সকলোবিলাক তথ্য য'ত সন্নিৱিষ্ট হৈ আছে সেই জেগাটোলৈ আজি আহিছিলোঁ বন্ধুসকল আৰু বৰ্তমান আহি পাইছোঁহি এনেকুৱা এটা পৰিৱেশ চাওক না চবফালে মানে একদম হাবি হৈ আছে আৰু এনেকুৱা ৰাস্তাত মানে যেতিয়া সোমাই আহিছোঁ তেতিয়া মানে এটা বেলেগ ধৰণৰে ভাইব এটা আহিছে মানে আৰু মই অকলে অহা নাছিলোঁ বাৰু মোৰ লগত আহিছে ঋতু আৰু ইয়াত এটা বস্তু আছে মই দেখাই দিম আপোনালোকক ৰ'ব ইয়াত মানে ভিতৰলৈতো সোমোৱাটো মানা আছে ইয়াত লিখি থোৱা আছে বাৰু খুব ধুনীয়াকৈ হ'লেও মই অকণমান গৈ দিছোঁ মই আপোনালোকক দেখুৱাইছোঁ আৰু এয়া চাওক এনেকুৱা ধৰণৰ মানে টাৰ্নেলবিলাক আছে আৰু ইয়াতে ভিতৰলৈ সোমোৱা মানা বুলি লিখা আছে বাৰু কিন্তু এই এনেকুৱাবিলাকেদি আচলতে আগতে কয়লা খন্দা হৈছিল আৰু ইয়াৰ পৰা লুট কৰি পেলাই মানে বাহিৰলৈ লৈ যোৱা হৈছিল আৰু এনেকুৱা ধৰণৰ টাৰ্নেল মানে ইয়াত ভালেকেইটা আছে আৰু খুব এটা ধুনীয়া জেগা মানে কিন্তু এতিয়া বৰ্তমান জংঘল হৈ গৈছে আৰু সেই পৰিৱেশটো চাওক এই ৰাস্তাবিলাকৰ মানে একদম কিনাৰে আগতে কি আছিলে ৰেলৱে ট্ৰেকবিলাক আছিলে কিন্তু আমাৰ কয়ল ইণ্ডিয়াৰ ইয়াৰ পৰা সেই বস্তুবিলাক চব ৰেস্কিউ কৰিলে ইয়াৰ পৰা লৈ গুচি গ'ল আমাৰ কয়ল ইণ্ডিয়াৰ যি মিউজিয়াম আছে তালৈ আহি পিনি এটা ভয়ংকৰ ফিলিংছ লাগিলে মানে অলপ কি ক'ম কেনেকুৱা হ'ব ফিলিংছ অলপ মানে কিবা অলপ জয়াল পৰিৱেশ এটা মানে বেলেগ ধৰণৰ এটা ভাইব চাইছে মানে এতিয়া তো ফাইনেলি বন্ধুসকল আমি আহি পাই গ'লোহি এনেকুৱা এটা জেগাত আৰু যিটো জেগাত নেকি সেই আগতে এতিয়াৰ পৰা প্ৰায় বছৰৰ আগতে আচলতে আমাৰ মাৰ্ঘেৰিটাৰ পৰা কয়লা আচলতে খনন কৰা হৈছিলে ইয়াৰ পৰা আৰু এনেকুৱা ধৰণৰ এইবিলাক টাৰ্নেল চাওক এই টাৰ্নেলবিলাক তেনেকুৱা টাৰ্নেলবিলাক ইয়াত দেখা পাব আৰু এই টাৰ্নেলটোৰ নাম আছিলে চাওক প্ৰগতি খনি এইটো হৈছে প্ৰগতি খনি আৰু এনেকুৱা ধৰণৰ টাৰ্নেল আপোনালোকে ইয়াৰ পাহাৰৰ চাৰিওফালে য'তে ত'তে এনেকুৱা ধৰণৰ টাৰ্নেলবিলাক আপোনালোকে দেখা পাব এয়া চাওক আৰু আগতে ইয়াতে বিভিন্ন ধৰণৰ ট্ৰেইনৰ মানে ট্ৰেকবিলাক আছিলে কিন্তু আমাৰ মাৰ্ঘেৰিটাৰ যি কয়ল ইণ্ডিয়া আছে সেই কয়ল ইণ্ডিয়াই ইয়াৰ পৰা ৰেস্কিউ কৰিলে সেই ট্ৰেইনৰ ইঞ্জিনবিলাক হওক পুৰণাদিনীয়া আৰু যিবিলাক শ্ৰী আছিলে সেইবিলাক নি পেলাই আচলতে মাৰ্ঘেৰিটা যি কয়লাৰ মিউজিয়াম আছে সেই মিউজিয়ামলৈ আচলতে ইয়াৰ পৰা স্থানান্তৰ কৰা হ'ল আৰু বৰ্তমান ইয়াত কেৱল থাকি গ'ল কয়লাৰ যিবিলাক খনি আছিলে টাৰ্নেল আছিলে সেই টাৰ্নেলবিলাক কিন্তু ইতিমধ্যে এই টাৰ্নেলবিলাকৰো কি হৈছে মানে প্ৰায় বন্ধ কৰি দিয়া হৈছে কাৰণ নহ'লে ইয়াত প্ৰায় ল'ৰা ছোৱালীবিলাক সোমাই যায় বা মানুহ সোমাই যায় আৰু সেইবাবে আচলতে দুৰ্ঘটনা হ'ব পাৰে ন সেই দুৰ্ঘটনা হ'ব পাৰে আৰু সেইটো কাৰণে কি হৈছে এইবিলাক খনিবিলাক মানে খুব সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে আৰু আগতে ইয়াত আচলতে সেইবিলাক সকলোবিলাক বস্তু সোমাই পেলাই দেখাব পৰা গৈছিলে কিন্তু এতিয়া দেখাব পৰা নাযায় কাৰণ এইটো বন্ধ কৰি দিলে মানে আপোনাৰ যেতিয়া নেকি টাৰ্নেলবিলাকৰ ভিতৰৰ পৰা যেতিয়া কয়লা লৈ অহা হৈছিলে তেতিয়া মানে এই নদীয়াত যিহেতু এই নদীখন আছে আৰু নদীখনেদি যিহেতু পাৰ হৈ যাব লাগিব ট্ৰেইনখনটো নদীলৈ যাব নোৱাৰে আৰু সেইটো কাৰণে ইয়াত কিছুমান মানে কি ৰেলৱে ট্ৰেকৰ সৃষ্টি কৰা হৈছিলে এইখন ব্ৰিজখন চাওক আৰু এই ব্ৰিজখনৰ ওপৰেদি মানে ৰেলখন আচলতে লৈ যোৱা হৈছিলে তেতিয়া মিটাৰ গ'জ আছিলে একেবাৰে সৰু আছিলে ট্ৰেইনখন সেয়া চাওক পৰিৱেশটো চাওক আৰু এইখন নদীখনৰ কিন্তু হুড চাওক না কিমান প্ৰবল আৰু এতিয়া এইফালে এণ্ট্ৰিটো ক্ল'জ কৰি দিয়া হ'ল এইফালে ৱাল মাৰি দিয়া হ'ল নহ'লে তাৰ ভিতৰতো আপোনালোকে টাৰ্নেল দেখা পালেহেঁতেন আৰু ইয়াৰ ওচৰৰ যিবিলাক মানুহ আছে তাৰ পৰা মই সুধিছিলোঁ কিন্তু এইবিলাক চব আচলতে ক্ল'জ কৰি দিয়া হ'ল এতিয়া বৰ্তমান নহ'লে মানে বিভিন্ন সময়ত কিছুমান ঘটনা ঘটি থকা দেখা যায় আৰু সেইটো কাৰণে মানে সকলোবিলাক বস্তু কি কৰা হ'ল বন্ধ কৰি দিয়া হ'ল ৱাল মাৰি দিয়া হ'ল আৰু এই দলংখনৰ একেবাৰে সিমূৰত মানে ধুনীয়াকৈ ৱাল মাৰি দিয়া হ'ল এতিয়া আপোনালোকে দেখি নাপাব যিহেতু এইফালেও পুৰা গেট চেট মানে বন্ধ কৰি দিলে তলা মাৰি দিয়া হ'ল আৰু এয়াই হৈছে এতিয়া মানে আপোনালোকক এটা ট্ৰেক দেখাম যিটো ট্ৰেকত আগতে মানে কয়লাবিলাক অনা হৈছিলে আৰু কিমান সৰু সেই ট্ৰেকটো চাব এইটোৱে হৈছে মিটাৰ গছ বুলি কোৱা হয় এইটো ট্ৰেক চাওক কিমান সৰু মানে ধৰি লওক মই ইয়াৰ পৰা এনেকৈ এইটো চাওক মানে খুব ধুনীয়াকৈ অকল এভৰিহে হয় মানে চাওক কিমান সৰু সেইটো এনেকৈ মানে জৰাজীৰ্ণ হৈ এতিয়াও পৰি আছে চাওক কি মজা সৰু ট্ৰেক অকণমানি টিকুট মানি চাওক কি মজা এনেদৰে জংঘলত মানে এতিয়া আবৃত্ত হৈ আছে চাওক কি মজা সেয়া হৈছে আৰু সেয়া ওচৰত লিডু পাহাৰ আৰু অৱশেষত লিডুৰ পাহাৰখনি দেখুৱাই আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ গতিকে সকলো ভালে থাকক সুস্থ হৈ থাকক বাই।